চক দুষ্ট চক্ৰ থাকে এইবিলাক আপোনালোকে অসমৰ বাহিৰৰ পৰাও আহে গোটেই মেছেজবিলাক মই ইনকুৱাৰী কৰোঁ কোনোবাটো বিহাৰৰ পৰা তামিলনাডুৰ পৰা সেইকাৰণে মই আমাৰ সেৱাক কৈছোঁ যে টেটৰ ৰিজাল্ট ইমিডিয়েটলি দি দিব লাগে দেৰি কৰিব নালাগে আৰু অসমৰ ৰাইজক মই অনুৰোধ জনাম যে ক'তো 1 টকাও নিদিব এইখন চৰকাৰৰ দিনত টকা পইচাৰ কাম নহয় মানুহৰ মূৰৰ পৰা ধাৰণাটো আঁতৰি যাব লাগে যে কৰবাত টকা দিলে কাম হয় বৰঞ্চ টকা দিলে লষ্ট হ'ব চক এইটোতো নম্বৰটো পোৱাটো কি ডাঙৰ কথা এজনৰ পৰাই আপুনি আনজনৰ নম্বৰ লৈ ল'ব পাৰিব এইটো কোনো আৰু তাতে নম্বৰ পোৱাটোনো আৰু কি ডাঙৰ কথা যিমান লৰাই পৰীক্ষা দিব গৈছে গাঁৱত এজন MLA বাছু পৰ্যন্ত ঠিক কৰি দিছে গতিকে কোনে টেট পৰীক্ষা দিছে সেইটো আৰু লুকাই থবলগীয়া কথা নহয় নহয় আমিতো অলপমান মুকে আপুনি খুদিলে গধূলিৰ ভিতৰত মই 1000 নম্বৰ দি দিব পাৰিম যে আমাৰ সমষ্টিত ক'লে হ'ল কোনে কোনে পৰীক্ষা দিছে লিষ্টখন দেচোন মোৰ এটা লিংক আছে বুলি ক'লে সবেই নিজে নিজে নম্বৰ পঠাই দিব